নমস্কাৰ বন্ধুসকল, অসম চৰকাৰৰ এখন নতুন আঁচনি, বৰ ধুনীয়া আঁচনি অৰুণোদয়, তাৰ বিষয়ে আমি আজি ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুসকল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, টেগুৰ আছাম ইউটিউব চেনেললৈ মই নিহাৰ ৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল আহক আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। মহিলা সবলীকৰণেৰে পৰিয়ালসমূহ তথা অসমৰ সবলীকৰণ, অৰ্থনৈতিক সক্ষমতা আৰু আমাৰ মহিলাসকলৰ সামাজিক সবলীকৰণ হেতু অসমৰ বৃহত্তম পদক্ষেপ। আঁচনিখনৰ বৈশিষ্ট্যসমূহ: অসম চৰকাৰে যোগ্য বিবেচিত হোৱা হিতাধিকাৰীসকলক ঔষধ, ৰেচন, চেনি আদি ক্ৰয় কৰিব পৰাকৈ মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰিব। ২ নম্বৰ পইণ্টটো হ'ল অসম চৰকাৰে এই ধ্বজাবাহী আঁচনিখনৰ অধীনত অসমত বাস কৰা ১৯.৭ লাখ পৰিয়ালক সাঙুৰি লোৱাৰ পৰিকল্পনা কৰিছে। তাৰপিছত প্ৰতিটো পৰিয়ালে প্ৰতিমাহে ৮৩০ টকা চিকিৎসা আৰু পুষ্টিবদ্ধক সাহায্য লাভ কৰিব, যিয়ে প্ৰতিটো অভাৱগ্ৰস্ত পৰিয়ালৰ প্ৰতি বছৰে ১০,০০০ টকাৰ এক অতিৰিক্ত আয় হোৱা বুজাব। তাৰপিছত পৰিয়ালৰ পৰা নিৰ্বাচিত হোৱা মহিলাগৰাকীৰ নামত এই সুবিধা প্ৰদান কৰা হ'ব। সকলো প্ৰয়োজনীয় নথি পত্ৰৰ মূল্যায়ন পিছত পৰিয়ালৰ পৰা নিৰ্বাচিত মহিলাগৰাকীৰ বেংক একাউণ্টৰ প্ৰত্যক্ষভাৱে হিতাধিকাৰীলৈ প্ৰত্যক্ষ হস্তান্তৰ প্ৰক্ৰিয়াৰে এই ধনৰাশি জমা কৰা হ'ব। উক্ত আঁচনিখনৰ যোগ্যতাৰ মাপকাঠি: আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰী বৰ্তমান অসমত বাস কৰি থাকিব লাগিব। পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ২ লাখতকৈ কম হ'ব লাগিব। আবেদনকাৰীৰ নিজৰ বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট থকা নাম আবেদন পত্ৰত দিয়া নামৰ সৈতে একে হ'ব লাগিব। যদি আবেদনকাৰীৰ নিজৰ বেংক একাউণ্ট নাই, তেন্তে আবেদনকাৰীয়ে আবেদন পত্ৰ দাখিল কৰাৰ আগেয়ে নিজৰ বেংক একাউণ্ট, প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট বা আন কোনো খুলিব লাগিব। অগ্ৰাধিকাৰ পোৱা পৰিয়ালসমূহ: স্বামীহীনা, বিবাহ বিচ্ছেদিত, অবিবাহিত পৰিয়ালৰ পৰা পৃথকীকৃত মহিলা আছে। মনোনীত হোৱা পৰিয়ালৰ মুখ্য মহিলাগৰাকী বিশেষভাৱে সক্ষম। পৰিয়ালত বিশেষভাৱে সক্ষম সদস্য আছে। সকলো অভাৱগ্ৰস্ত পৰিয়ালক এই সুবিধা দিয়া হ'ব। তাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত তেওঁলোকে সুবিধা লাভ কৰিছে বা নাই কৰা সেয়া বিচাৰ্য নহয়। বন্ধুসকল, এই আঁচনিখনৰ লাভ উঠাবলৈ কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব তাৰ বাবে মই নেক্সট ভিডিঅ'টোত নিশ্চয় জনাম। তো বন্ধুসকল আহক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপুনি।